নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ মাজলৈ পুনৰগতি আহিছোঁ। আজি এটা নতুন ভিডিঅ' সৈতে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আমাৰ কোম্পানীটোৰ পাৰ্কিং হয়, দেখাই আছে পাৰ্কিংটো চৌপাশটো। এই পাৰ্কিংটো আমাৰ কোম্পানীৰ পাৰ্কিং হয়, স্নাইডাৰ ইলেক্ট্ৰিক প্ৰাইভেট লিমিটেডৰ এইটো কোম্পানী। এইটো আমাৰ বন্ধুটো আহিছে গাড়ী লৈ। আহিব দিয়া সি আহি আছে এতিয়া। আহিব দে অলপ গাড়ীখনতে বহি লৈছোঁ, জিৰণি লৈছোঁ, ঠাণ্ডা লৈছোঁ। মানে বহুত গৰম ইয়াত, বৰষুণ দিয়া নাই। অসমততো চাগে পূৰা এইকেইদিন শুনি আছোঁ অলপ চলপকৈ ধাৰাসাৰ বৰষুণ। পূৰা ঘৰৰ মানুহে কৈছে পূৰা ধাৰাসাৰ বৰষুণ পূৰা বৰষুণ দিছে বোলে। বহুত দিন বৰষুণ দিয়াও নাছিলে, খেতি ছিজন, গতিকে বৰষুণ পূৰা দিছে। এতিয়া বাৰিষা আহিলে, ইয়াততো বাৰিষা বুলিবলৈ নাই, বৰষুণ নাই, খৰাং মাৰি আছে। কৈছিলোঁ যে বাহিৰত অহা কিমান দিন হ'ল। বাহিৰত অহা মোৰ এতিয়া 8 মাহমান হ'ল। 8 মাহমান হৈ গ'ল, 8 মাহ হৈ আছে, 8 মাহ চলি আছে এতিয়া। বৰ বিশেষ দিন নাথাকোঁ আৰু ঘৰলৈ যাম আৰু। বাহিৰত বহুত প্ৰব্লেম হয় এতিয়া। বাহিৰত বুলি কেলৈ কৈছোঁ, এতিয়া মানে কি, আমি থকা জেগাডোখৰত এতিয়া বহুত প্ৰব্লেম। মানে তেনেকৈ বেলেগে আৰু লোকেল ড্ৰাইভাৰবিলাকে বহুত হুলস্থুল কৰে, কিবাকিবি এনেকুৱা বহুত কিবাকিবি কথা কয়। এইবিলাক শুনি থাকিবলৈও বেয়া লাগে। কোম্পানীটো বাহিৰৰ মানুহ আহিছে বুলি ক'লে মানে বৰ বিশেষ মানে বৰ কিবা কৰে, মানে ভাল নালাগে ইয়াত থাকি। অশান্তিৰ মাজত জীয়াই থকাৰ নিচিনা হৈছে বাহিৰত আহি। আৰু বাহিৰতকৈ নিজৰ জেগাতে ভাল। আমাৰ মিছাকৈ লাভ নাই, অসমতে ভাল, অসমতে কৰি থকাই ভাল। যিসকলে ভাবি আছে বাহিৰলৈ আহিম বুলি, এনেই ফুৰিবলৈ আহিব পাৰে, এনে কাম হিচাপত আহিবলৈ অহাতকৈ অসমতে অলপ কষ্ট কৰি নিজে কষ্ট কৰিলে, ইয়াত যেনেকৈ কষ্ট হয় ন, তাত তেনেকৈ যদি কষ্ট কৰে, অসমতে বহুত পইচা। অসমত পইচা কমি নাই বুলি ক'ব পাৰোঁ। ইয়াত যেতিয়া ময়ো তেনেকৈ ভাবিছিলোঁ ফাৰ্ষ্টত, যে বাহিৰত গ'লে বহুত পইচা, বাহিৰত যাম, বহুত পইচা পাম। বাহিৰত বিশেষ তেনেকুৱা পইচা পাতি কোনো তেনেকুৱা নাই। ইয়াত যেনেকুৱা কষ্ট তেনেকুৱা যদি অসমতো কৰা হয়, অসমতো সমান কষ্ট কৰিলে অসমতো বহুত পইচা হ'ব। যিসকলে ভাবিছে সেইসকলক কৈছোঁ, অসমতে কৰা কিবাকিবি, অসমতে কৰক, ভাল কাম এটা ধৰক। অসমতে বহুত পইচা কষ্ট কৰিব পাৰিলে, অসমতে নিজৰ জেগাত কৰিলে নিজৰে ভাল। আৰু আৰ্থিক দিশতো বহুত উন্নতি লাভ হ'ব, অসমখন অলপ ভাল হ'ব। তাতে নিজৰ জেগাতে কাম কৰক, ভাল হ'ব আপোনালোকৰ সকলোৱে। সেইবিলাকেই বাহিৰত এতিয়া ইনকম যিমান খৰচ সিমান। বাহিৰত আহিলে মানে আপুনি ৰুম ৰেণ্টৰ পৰা ধৰি, কাৰেণ্ট বিলৰ পৰা ধৰি, আপুনি ঘৰলৈ যোৱা গাড়ী ভাড়াকৈ ধৰি গোটেইখিনি পইচা হিচাপ কৰিবলৈ গ'লে একেখিনিয়ে। আপোনাৰ ঘৰলৈ যাওঁতে পইচা বহুত গুচি যাব। আকৌ আপোনাৰ মাহেকৈ ৰুম ৰেণ্ট দিব লাগিব। 100ৰ ভিতৰত আপোনালোকে নাই কমেও 25% ইয়াতে দিব লাগিব। এইটোৱে মেইন কথা। 100ৰ ভিতৰত 25% ইয়াত দিব লাগিব। ইয়াতে খৰচ হ'ব, মানে নিজৰ খোৱা বোৱা, ডেইলি খৰচ, বহুত খৰচ থাকে মানুহৰ। দৈনন্দিন জীৱনত বহুত খৰচ হয় মানুহৰ। গতিকে নিজৰ জেগাতে থাকক, সকলোৱে ভাল। এইটো ক'ব হ'লেও নিজৰ কথা, হ'লেও মই মানে কথাটো ক'ব বিচাৰিছোঁ যে নিজৰ অনুভৱটো মই আপোনালোকক ক'বহে বিচাৰিছোঁ, কেনেকুৱা কি কথা। গতিকে চবৰে নিজৰ কথা এইটো, কোনোবাই ভাল পাইছে বেয়া পাইছে নাজানো আৰু, কথাটো কৈ দিছোঁ বুলি। এতিয়া মানে ফোন কৰি পেলাই মাতিলে। এইখন চাওক বসন্তী, এইখন চলাই আছোঁ মই গাড়ীখন, দেখাই দিছোঁ আপোনালোকক অকণমান ভালকৈ। অথনি দেখিছিলে, হ'লেও এতিয়া কথাটো কৈ দিছোঁ আৰু। ৰ'ব গাড়ীখনত উঠি লওঁ। এতিয়া মই এইখন দৰ্জা, এটা পানী বটল লৈ আহিছোঁ। চিটৰ অৱস্থা চাওক, সেইখন গাড়ী। এতিয়া গাড়ীখন ষ্টাৰ্ট কৰিম। এতিয়া মই গাড়ীখন ষ্টাৰ্ট কৰি আহিলোঁ, আপোনালোকক এইখন নেদেখুৱালোঁ। এতিয়া এইখন আগলৈ দেখাই আছোঁ। গাড়ীখন ষ্টাৰ্ট হৈ গ'ল, গৈ আছোঁ এতিয়া আৰামছে। খন্তেক সময়ৰ পাছত গৈ উপস্থিত বন্ধু-বান্ধৱীসকল, কোম্পানীৰ ভিতৰত এতিয়া কেমেৰা এলাও নাই, গতিকে কালি ভিডিঅ'টো শেষ কৰিব পৰা নহ'ল। কালি বহুত কিবাকিবি অলপ হৈ গ'ল মানে, তাৰপিছত কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ, গতিকে আজি ভিডিঅ'টো খতম কৰি দিছোঁ। সকলোকে ধন্যবাদ জনাই গোটেই ভিডিঅ'টো চোৱাৰ বাবে। বাকী আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। তো আজিলৈ আহিছোঁ, বাই।